৫ নং প্ৰশ্ন ক. যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। উত্তৰ: যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলা-পাতিৰ যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ বাবে স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। প্ৰশ্ন খ. সেনাপতি কোঁৱা মৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰ: মোগলে কোঁৱা মৃদ্ধা হাজৰিকাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজত কোঁৱা মৃদ্ধাৰ নাও। হাজৰিকাই ক'লে, "মই নাচিম। ঢোল, মৃদং, খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা।" নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোঁৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোঁৱাবলৈ। নাচনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কোঁৱাৰ নাওখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতে অসমীয়াৰ নাও নিজ ঠাই পালেগৈ। এনেদৰে সেনাপতি কোঁৱা মৃদ্ধা হাজৰিকাই মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল। গ নং প্ৰশ্নটিত দিয়া আছে, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰ: শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলৰূপী বিষবৃক্ষৰ গুৰিয়ে সিপাহীয়ে ঠালে ঠেঙুলিয়ে উৎপাটন।